ছাত্ৰ-ছাত্ৰীসকল অন্য এটা ভিডিঅ'লৈ তোমালোকক স্বাগতম জনালোঁ। আজিৰ ভিডিঅ'টিত হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ডেৰী ষ্টুডেণ্টসকলৰ বাবে বৰ্তমান অনুষ্ঠিত হৈ যোৱা ছেকেণ্ড ইউনিট টেষ্ট 2022ৰ অসমীয়া কুৱেশ্যন পেপাৰ এখন লৈ আহিছোঁ। ভিডিঅ'টো মনোযোগেৰে শুনিবা। প্ৰথম প্ৰশ্নকেইটা চোৱা তোমালোকে। এইকেইটা হ'ল 1 নম্বৰীয়া প্ৰশ্ন। মুঠ প্ৰশ্ন 12টা আছে। ষষ্ঠ বিদ্যানাম পুথি শীৰ্ষক প্ৰবন্ধটি প্ৰথমতে ক'ত প্ৰকাশ পাইছিল? চিঠি গল্পটো শিলাবদ্ধৰ কোনখন সংকলনৰ পৰা লোৱা হৈছে? বসন্ত ৰোগ হোৱাৰ বিজ্ঞানসন্মত কাৰণ কি? বিশ্ব খনিকৰ কোন শ্ৰেণীৰ কবিতা? যুগদেৱতা কাব্য গ্ৰন্থৰ মাজেৰে কবিৰ কি মনোভাৱ প্ৰকাশ পাইছে? নিৰ্মল প্ৰভা বৰদলৈৰ প্ৰথম কবিতা পুথিখনৰ নাম কি? কটন কলেজৰ প্ৰথমগৰাকী অসমীয়া অধ্যাপকৰ নাম কি? শিলাবদ্ধৰ প্ৰকৃত নাম কি? জোনাকীৰ জিলিকনি গ্ৰন্থখনৰ ৰচক কোন? জ্ঞানমালিনী কিমান চনত প্ৰকাশ পায়? নলিনীবালা দেৱীৰ কোনখন কাব্য গ্ৰন্থৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল? ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈ কোনখন অসম সাহিত্য সভাৰ সভাপতি আছিল? ছাত্ৰ-ছাত্ৰীসকল, এই 12টা হ'ল তোমালোকৰ 1 নম্বৰীয়া কুৱেশ্যন। এবাৰ তোমালোকৰ দ্বিতীয় প্ৰশ্নকেইটা চোৱা। এইকেইটাত প্ৰত্যেকটোতে 2 নম্বৰ কৈ আছে। মুঠ আছে 5টা কুৱেশ্যন আছে, 10 মাৰ্কছ আছে। চমু উত্তৰ দিব দিছে। আদিম মানুহে জুইৰ আৱিষ্কাৰ কিদৰে কৰিছিল? শিলাবদ্ধ ৰচনা ৰীতিৰ 2টা বৈশিষ্ট্য লিখা। 2খন অসমীয়া ব্যৱহাৰিক সাহিত্যৰ নাম লিখা। সত্য ৰজতম গুণ কি বুজাই লিখা। কবিৰ পৰম আৰাধ্যজনে আহি নিতে তেওঁক কেনেকৈ দৰ্শন দিয়ে? কবিৰ পৰম আৰাধ্যজনে আহি নিতে তেওঁক কেনেকৈ দৰ্শন দিয়ে? এইকেইটাত প্ৰত্যেকটোতে আছে 2 মাৰ্কছ কৈ আছে। মোৰ কুৱেশ্যন আছে 5টা, 10 মাৰ্কছ আছে। এইবাৰ 3 নম্বৰ প্ৰশ্নটো চোৱা তোমালোকে। নন্দনতাত্ত্বিক মূল্যবোধৰ মূল চাবিকাঠি কি? নন্দনতাত্ত্বিক মূল্যবোধৰ মূল চাবিকাঠি কি? 1 মাৰ্কছ আছে। 4 নম্বৰ প্ৰশ্নটো চোৱা। প্ৰসংগ সংগতিৰ ৰখা ব্যাখ্যা কৰিব দিছে। মাৰ্কছ আছে 4 মাৰ্কছ। সকলোতে আছে তেওঁ কিন্তু নেদেখে কেওঁ, তৰণীয়ে মুখে চাকি থাকে ওচৰত। সকলোতে আছে তেওঁ কিন্তু নেদেখে কেওঁ, তৰণীয়ে মুখ ঢাকি থাকে ওচৰত। নেক্সট চাবা তোমালোকে 5 নম্বৰ কুৱেশ্যনটো চাবা। 5 নম্বৰ কুৱেশ্যনটোত মাৰ্কছ আছে 4 মাৰ্কছ আছে। মনোযোগ। ষষ্ঠ বিদ্যানাম পুথিৰ বিষয়বস্তুৰ এটি আভাস দিয়া। ষষ্ঠ বিদ্যানাম পুথিৰ বিষয়বস্তুৰ আভাস দিব দিছে। নলিনীবালা দেৱীৰ কবিতাসমূহৰ মাজেৰে মূলতঃ কি ভাৱধাৰা প্ৰকাশ পাইছে? তোমাৰ পাঠটিৰ আধাৰত আলোচনা কৰা। নলিনীবালা দেৱীৰ কবিতাসমূহৰ মাজেৰে মূলতঃ কি ভাৱধাৰা প্ৰকাশ পাইছে? তোমাৰ পাঠটিৰ আধাৰত আলোচনা কৰিব দিছে। মাৰ্কছ আছে 5 মাৰ্কছ আছে। নেক্সট চাবা। ইয়াতকৈ অমানৱীয় আৰু নিকৃষ্ট কথা কি থাকিব পাৰে? কথাষাৰৰ তাৎপৰ্য ব্যাখ্যা কৰা। 5 মাৰ্কছ আছে। ইয়াতকৈ অমানৱীয় আৰু নিকৃষ্ট কথা কি থাকিব পাৰে? কথাষাৰৰ তাৎপৰ্য ব্যাখ্যা কৰিব দিছে। মাৰ্কছ আছে 5 মাৰ্কছ। নেক্সট চাবা। ভূদেৱ চৌধুৰীৰ চিঠিখনে প্ৰশান্ত শৰ্মাৰ হৰত কেনে প্ৰতিক্ৰিয়া সৃষ্টি কৰিছিল? 5 মাৰ্কছ আছে। ভূদেৱ চৌধুৰীৰ চিঠিখনে প্ৰশান্ত শৰ্মাৰ হৰখনত কেনে প্ৰতিক্ৰিয়া সৃষ্টি কৰিছিল? 5 মাৰ্কছ আছে। নেক্সট চাবা। আদৰ্শবাদী দাৰ্শনিকসকলৰ মতে আধ্যাত্মিক মূল্যবোধ মানে কি বুজাই লিখা। 4 মাৰ্কছ আছে। ছাত্ৰ-ছাত্ৰীসকল, এইখন হ'ল বৰ্তমান অনুষ্ঠিত হৈ যোৱা হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ডেৰী ষ্টুডেণ্টসকলৰ ছেকেণ্ড ইউনিট টেষ্টৰ এখন অসমীয়া কুৱেশ্যন পেপাৰ। তোমালোকে নিশ্চয় বুজি এনেকুৱা প্ৰশ্ন ভালদৰে চাবা, নিশ্চয় উপকৃত হ'ব পাৰিবা। ধন্যবাদ।